স্যার আমি চিৰাঙে টপ মাৰিলোঁ মেট্ৰিকৰ আজি ৰিজাল্ট দিলে মই 4বাৰ সুধিছোঁ তেখেতক হয়নে তেখেতে এনসাৰ এটাই দিছে ইয়েছ ছাৰ ইট ইজ ট্ৰু সঁচাকৈ তেখেতে মোক ৰিজাল্টৰ কিবাটো দিলে ডিষ্ট্ৰিক্ট ৱাইজ যিটো ৰিজাল্ট সেই ৰিজাল্টটো চালোঁ মই 4 নম্বৰত আছে চিৰাংটো মই তেখেতে ক'লোঁ ক'ত আমাৰ 1 নম্বৰত আছে 4 নম্বৰতহে আছে তেখেতে ক'লে যে ভালকৈ চাওক ডিষ্ট্ৰিক্ট ৱাইজ যিটো এলফাবেটিকেলি যিটো ডিষ্ট্ৰিক্টটো বহুৱা হয় আমাৰ 4 নম্বৰত আছে বিশ্বাস কৰিব পৰা নাই যে আমি 4 মানে 1 নম্বৰত হৈছোঁ তো চালোঁ হয় আমাৰতো সবতকৈ আগত আছে পাৰ্চেণ্টেজ ৱাইজ তেতিয়াহে মই বিশ্বাস কৰিম লগে লগে আমাৰ গাৰ্জেন মিনিষ্টাৰ মই ফোন কৰি জনালোঁ যে আমাৰ চিৰাঙে টপ মাৰিলে এইবাৰ তেখেতেও বিশ্বাস ল'ব পৰা নাই কেনেকৈ সম্ভৱ হয় তাৰপিছত এমপিক ফোন কৰিলে এমপিও বিশ্বাস ল'ব পৰা নাই শিৱ ছাৰক ফোন কৰিলে তেখেতে অলৰেডি গমেই পাইছিলে হয় অসম্ভৱ বোলা বস্তু একো নাই তেখেতে ক'লে তাৰপিছত মই ডিচিক ফোন কৰিলোঁ কংগ্ৰেচুলেশ্যন দিলোঁ ডিচি তেতিয়ালৈকে খবৰে পোৱা নাছিলে বিশ্বাস কৰিব পৰা নাই তেখেতেও যে চিৰাঙে মানে টপ মাৰিলে হয় নেকি তাৰপিছত মই ফোন মাৰিলোঁ আমাৰ সাংবাদিক বন্ধুসকলক কিছুমানক বিশেষকৈ আমাৰ জয়ন্ত দেৱনা ডাঙৰীয়া তেখেতে ক'লে যে নহয় আমাৰতো 4 নম্বৰহে আছে আমাৰ কনচেপশ্যনটোৱে তেনেকৈ যে 33 নম্বৰৰ পৰা কেনেকৈ 1 নম্বৰ আমি যাম মাৰিব পাৰোঁ তেখেতেও ক'লে যে আমাৰতো 4 নম্বৰহে আছে চাইছে তেখেতৰ ৰিজাল্টটো যে আমাৰতো 4 নম্বৰ এইখিনিত আমি সন্তুষ্ট কিন্তু মই ক'লোঁ নহয় পাৰ্চেণ্টেজ চাওকচোন ভালকৈ তেখেতে ক'লে আচৰিত নিউজ তেওঁ চাই আছে চিৰাং 1 নম্বৰ তথাপিতো বিশ্বাস কৰিব পৰা নাই তেনেধৰণৰ তো যিয়ে নহওক ইয়াত বিশেষকৈ আমাৰ এডুকেশ্যনৰ লগত যিবিলাক জড়িত হৈ আছে যে আমাৰ জিলা হিচাপে যদি আমি লওঁ IS তেখেতে অলপ আগতে ক'লে যোৱা বছৰৰ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি আমাৰ সেইখন গেষ্ট হাউচত এই টাউনশ্বিপত এই গেষ্ট হাউচত এটা চিন্তন বৈঠক হয়তো হৈছিলে তাত ময়ো আছিল যে চিৰাঙৰ অৱস্থাটো চাই বহুত এটা হয়তো ককৰ্তনা IS তেখেতে ক'লে নিশ্চয়কৈ কৰিব লগা হৈছিল আমিও মানে মোৰ মানে উঠাই চাব নোৱাৰা অৱস্থা হয়তো হৈছিলে আমাৰ বৰ্তমান সময় হ'লেও কিন্তু আজিৰ এইবেলি 2023 চনৰ যিটো ৰিজাল্ট এইটো আমাক ছাৰপ্ৰাইজ কৰিলে আৰু হয়তো বিশ্বাস কৰিব পৰা নাছিল কিন্তু বাস্তৱ এইটোৱে হয় যে আমি টপত গৈছোঁ কাৰণটো হ'ল যে ইয়াত বহুকেইটা কাৰণ হয়তো আছে তাৰে মাজতেই IS তথা তেখেতৰ ডিপাৰ্টমেণ্টেল যিটো অফিচাৰ আছে আমাৰ শিক্ষাগুৰুসকল যিটো আছে আপোনালোকৰ যেনেকৈ অশেষ এটা কষ্ট হোম ভিজিট কৰাটো এটা তাৰপিছত এক্সট্ৰা যিটো ক্লাছ আপোনালোকে দিলে মটিভেশ্যন যিটো দিয়া হ'ল ছাত্ৰ ছাত্ৰীসকলক আৰু এইবেলি যিটো কুৱেশ্যন যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো এই বছৰৰ পৰা নতুন ছিষ্টেমত কৰা হ'ল সেইটো হয়তো অলপ সহযোগ কৰিলে আৰু আনটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ মনত যিটো ধাউতি সেইটো আহাৰ মূলতে এই আমাৰ 4খন যিটো জিলা যোৱা প্ৰায় 15টা বছৰ বিভিন্ন সমস্যাৰ লগত আমি জৰ্জৰিত হৈ আছিলোঁ বিশেষকৈ আইন শৃংখলাজনিত কিছুমান কাৰণ আৰু ইয়াত ছ'চিয়েল কিছুমান এক্টিভিটি যাক আমি যদি ক'ব খোজোঁ কিছুমান এণ্টি ছ'চিয়েল এক্টিভিটিও হৈছিলে মেলাবোৰ হৈছিলে ইয়াত কোনো মানে বাধা নোহোৱাকৈ নন ইণ্টাৰেক্টেড মেনাৰত মানে মেলাবোৰ হৈছিলে যাৰ কাৰণে কিছুমান স্কুলৰ ছাত্ৰ ছাত্ৰীসকল এটেণ্ডেঞ্চটো ইমান বেয়া আছিল কিন্তু যোৱা
2-3টা বছৰ এই অঞ্চলৰ এই মেলাৰ প্ৰভাৱটো প্ৰায় নাইকিয়া হৈ গৈছে এইটো এটা কাৰণ হ'ব পাৰে আৰু শান্তি আহাৰ লগে লগে মানুহৰ চিন্তাৰ ধাৰাটো অলপ অইনফালে ভাল খালে যে এতিয়া কম্পিটিশ্যনৰ এটা সময় আহি পৰিছে ইয়াৰ লগতে বিটিআৰ চৰকাৰৰ ফালৰ পৰা যিটো স্কুল এডপশ্যন কৰা হ'ল আৰু স্কুল এডপশ্যন কৰাৰ পিছত several times মিটিং বহা হ'ল কেনেকৈ এডুকেশ্যনৰ যিটো আমাৰ চিৰাঙৰ ষ্টেণ্ডাৰ্ড সেইটো আগবঢ়াই লৈ যাব পাৰে এইটো এটা যাৰ কাৰণে আজি আমি এইখিনি সন্মান এটা গৌৰৱ নিশ্চয় আমি পাবলৈ সক্ষম হৈছোঁ এতিয়া কথাটো হ'ল কি যে আমি এই যে ধাৰা এই ধাৰাটো আমি কণ্টিনিউৱেশ্যনটো কেনেকৈ কৰিব পাৰোঁ 1 নম্বৰ 2 নম্বৰ তেনেকৈতো আগে পিছে আজি আমি হৈছোঁ কালি হয়তো কোনোবা জিলাই হ'ব পাৰে আমি 1 নম্বৰত থাকিব লাগে বা থাকিব পাৰিম সদায় এইটো কেতিয়াও নহয় কাৰণ আমাৰ কি পুৰণা জিলা যিবিলাকৰ এডুকেশ্যনৰ ষ্টেণ্ডাৰ্ডটো যোৱা কিছু বছৰ ধৰি আমি দেখি আহিছোঁ সেই হিচাপত চিৰাং হিচাপে আমি কেতিয়াও বাকী জিলাবোৰক আমি ফিজ পেলাই পাছ পেলাই আমি আগুৱাই যাব পাৰিম বা চবত টপত থাকিব পাৰিম এইটোতো কল্পনাৰ বাহিৰত আছিলে কিন্তু সেইটোও সম্ভৱ হ'ল সেইকাৰণে মই ক'ব খুজিছোঁ কি কণ্টিনিউৱেশ্যনটো এনেকৈ হ'ব লাগে আজি আমি চিৰাং জিলাৰ 88.68